নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা পকৰি বনোৱা ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ বহুত পকৰি খাবৰ মন গৈ আছিলে, সেইকাৰণে ভাবিলোঁ পকৰি কেইটামান বনাই লওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। প্ৰথমতে পিঁয়াজ ল'লোঁ কেইটামান সৰু চাইজৰ, তাৰপিছত নৰসিংহ পাত ল'লোঁ, জলকীয়া ল'লোঁ আৰু এতিয়া পিঁয়াজখিনি মিডিয়াম চাইজত কাটি ল'লোঁ। পিঁয়াজখিনি কটা হোৱাৰ পাছত জলকীয়াখিনিও আমি সৰু সৰুকৈ কাটি ল'ম। এতিয়া আমি এটা বাটিত প্ৰথমতে কেইচামুচমান পিঠাগুড়ি ল'লোঁ, তাৰ পাছত আটা অলপমান ল'ম, লোৱাৰ পাছত জলকীয়া কাটি থোৱা জলকীয়াখিনি দি দিম। পিঁয়াজখিনি দিম, এনেকৈ গোটেই জটাই লোৱা বস্তুখিনি দি দিম। নৰসিংহ পাতকেইটা দি দিম, দি অলপমান নিমখ দি আমি গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। প্ৰথমতে পানী নিদিয়াকৈ আমি গোটেইখিনি এবাৰ সানি ল'ম। এতিয়া সানি হোৱাৰ পাছত এতিয়া অলপ পৰিমাণে পানী দি গোটেইখিনি সানি লৈ আমি কেৰাহীটো বহাই দিম। কেৰাহীটো গৰম হোৱাৰ পাছত আমি তাত তেলখিনি দিম। তেলখিনি মিডিয়াম ফ্লেমত গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পাছত আমি পকৰিকেইটা দি দিম এটা এটাকৈ। এনেকৈ ঘৰতে বেচন নহ'লেও আমি পিঠাগুড়ি আৰু আটাৰ সহায়ত নৰসিংহ আৰু পিঁয়াজ দি সন্ধিয়াৰ চাহ কাপৰ লগত আমি ধুনীয়া ধুনীয়া পকৰি বনাই খাব পাৰোঁ। ধন্যবাদ। যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।